গুড মৰ্ণিং সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে আপোনালোকৰ নিশ্চয় ভালেই আৰু মোৰো ভাল। আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই ঘৰত থকা সময়খিনিত কি কাম কৰোঁ সেয়া। এতিয়া বলক কলগেট লৈছোঁ, ব্ৰাছ কৰিম। ব্ৰাছ কৰি মুখ ধুলোঁ, এতিয়া পানী খাম। এতিয়া মই পানী লৈছোঁ আৰু পানী 2 গিলাচ খাওঁ মই ৰাতিপুৱা খালী পেটত। আৰু সকলোৱে পানী খোৱাটো বহুত দৰকাৰ হয় আমাৰ বডিৰ কাৰণে। বিশেষকৈ ৰাতিপুৱা সময়ত খালী পেটত পানী 2 গিলাচ সকলোৱে খাব, কাৰণ আমাৰ শৰীৰত পানী 5 লিটাৰকৈ থাকিব লাগে এদিনত। এতিয়া মই পানী খাইছোঁ। পানী খাই ল'লোঁ, তাৰপাছতে বাঢ়ি চোতাল সাৰিবলৈ যাওঁ। এতিয়া ৰাতিপুৱা যিহেতু বাঢ়ি চোতাল সাৰিব লাগে, এতিয়া বলক বাহিৰত যাওঁ। এতিয়া চোতাল সাৰি লওঁ। আমাৰ এই চোতালটো হৈছে ইয়াৰ পৰা এইফালৰ পৰা আহি এনেকৈ এফালেদি চোতালৰ লেখীয়া সেইটোৱে হয়। সেই গতিকে এইটো সাৰিছোঁ। দেখা পাইছে অলপ মানে জাবৰ পৰি আছে। হাতৰ পৰা এনেকৈ উঠাই দিছোঁ এইটো গাত পেলাই দিলোঁ। কালি ৰাতি ভৰি মোচাকেইটা মই তিয়াই থৈছিলোঁ আৰু এতিয়া সেইটো ধুই দিওঁ। ৰ'দ ওলাইছে যিহেতু, এয়া ৰ'দ এফালৰ পৰা ওলাই আহিছে আৰু সেইটো সন্ধিয়ালৈকে শুকাব লাগিব। সেই গতিকে এতিয়া ধুই দিওঁগৈ। এয়া তিয়াই থৈছোঁ এইটো আৰু এইটো। ভৰি মোচাখিনি ধুই হৈ গ'ল। এতিয়া ৰ'দত মেলিবলৈ যাওঁ। ৰ'দ ওলাইছে, ইয়াতে মেলি দিম। এয়া ভৰি মোচাখিনি ধুনীয়াকৈ এয়া জেওৰাত দি দিলোঁ। ইয়াতে ৰ'দত শুকাই থাকিব। এয়া ছিঙিব লৈছোঁ শাক। এফালে এয়া ৰঙালাও ঠাৰি কোমলীয়াটো ছিঙিছোঁ। আলু আৰু ৰঙালাও ঠাৰি দি খাম। এয়া দুডালমান লৈ যাওঁ। এয়া লৈ ল'লোঁ, সেইকেইডাল ছিঙিলোঁ। বাঢ়ি চোতাল সাৰিলোঁ, তাৰপাছত শাক দুডালমান ছিঙিলোঁ। ছিঙাৰ পিছত এতিয়া ইয়াত ঝাৰু লৈছোঁ ঘৰ সাৰিবলৈ। এতিয়া ঘৰটো ধুনীয়াকৈ সাৰি লওঁ। ঘৰটো সৰা দেখুৱাম আপোনালোকক। এতিয়া এইটো ৰুম ধুনীয়াকৈ সাৰি লওঁ। এতিয়া মই এনেকৈ সাৰি লৈছোঁ। এতিয়া মই ঘৰ মুচিম। এতিয়া টিঙত পানী লৈ আনিছোঁ।
ধুনীয়াকৈ মুচিলোঁ। মুচাৰ পাছত ভাবিলোঁ এতিয়া ফুলটোত অলপ পানী অলপ দি লওঁ বুলি। মোৰ ফুল আগফালে টাবত এনেকৈ ফুলকেইটা ৰাখিছোঁ আৰু এয়া এইফালেও আছে। এইখিনি ফুলত মই এতিয়া ইয়াত টিঙত পানী আনিছোঁ আৰু ইয়াতে এনেকৈ মগত দি দিম। ফুলকেইটা মানে মৰি গৈছে, পানী নাপায়। ফুলকেইটাত সদায় পানী ঢালোঁগৈ, কিন্তু ৰ'দৰ কাৰণে মানে ফুলখিনি শুকাই গৈছে, পানী নাপায় কাৰণে। ইয়াতেও দি দিছোঁ এইফালে। গৰম চাওকচোন, মোৰ মুখখন গৰমত অৱস্থাই নাই। আৰু এইফালে দি দিছোঁ। আৰু আমাৰ ঘৰত এয়া কণ জলকীয়া লাগিছে, এইফালে কণ জলকীয়া আৰু এইফালে জিকা লাগিছে। পানী দিয়া হৈ গ'ল, এতিয়া যাওঁ বলক। যোৱাকালি মাহীয়ে এলোভেৰা পুলি দুটা লৈ আনিছিলে, তাকে এই টাবটোতে এতিয়া ৰুম। এতিয়া এই এলোভেৰাটো ইয়াত আছে, ইয়াত থৈ দিছিলোঁ মই। এইটো ধুনীয়াকৈ ৰুই দিম, এইটো টাবতে ৰুই দিম। ইয়াত এই টাবটোত বেলেগ ফুলি ৰুই থোৱা আছিলে আগতে, ইয়াতে এনেকৈ হেৰি কৰি পিনি পানী অলপ দি পিনি ইয়াতে ৰুই দিব লাগিব। এলোভেৰা দুজোপা ইয়াতে ধুনীয়াকৈ ৰুই দিলোঁ আৰু ইয়াত পানী আছে। পানীখিনি শুকাই যোৱালৈকে দুদিনমান ছাঁতে থৈ দিম, তাৰপিছত আগফালে ৰাখি দিমগৈ আৰু ইয়াতে ৰাখি থৈ দিলোঁ। এলোভেৰা পুলিখিনি ভালকৈ মই ৰুলোঁ, ৰোৱাৰ পাছত গা চা ধুই মেলি ভাত পানী খালোঁ। এতিয়া খাই বৈ এতিয়া অলপ ৰেষ্ট ল'ম। মই ডিউটি নথকা সময়ত কেনেকৈ মই ঘৰ পাতি কেনেকৈ চাফ চিকুণ কৰোঁ সেইখিনি আপোনালোকৰ আগত অলপ শ্বেয়াৰ কৰিলোঁ, আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে বাই বাই।